NDFP আৰু আফচুৰ লগত যোৱা 27 তাৰিখত এটা চুক্তি হৈ গ'ল, শান্তি চুক্তি। এই চুক্তিত কি আছে কি নাই সকলোৱে এতিয়া আস্তে আস্তেকে গম পাই আছো। নিশ্চয় আগত নিশ্চয় বহুত ভয় আছিলে। মুছলিম হওক, কোনোবা গাৰৈ হওক, কোনোবা ৰাভাই হওক, বা বেংগলী হওক, বা অসমীয়াই হওক, বা ৰাজবংশী হওক, বা আদিবাসী হওক, যিমান বা নাথযোগী বা কলিতা বা শৰণীয়া, নিশ্চয় বহুতে ভয় এতিয়া হৈছে আমাৰ অৱস্থা কি হ'ব। এনেকুৱা হয়তো বহুতে চিন্তা কৰিছিল যে বহুত দল সংগঠনক ৰিয়েকশ্যন দিছিলে যে এইটো আমি মানিব নোৱাৰো। কিন্তু এই চুক্তিত নতুন একো পৰিৱৰ্তন অহা নাই। BTC আগত যেনেকৈ আছে এনেকৈ আছে। BTC চুক্তিটো যেনেকৈ আছিলে এনেকেই আছে আজিলৈকে। BTR হৈছে বুলি এই চুক্তিটো সলনি হৈছে সেইটো নহয়। বিশেষ কৰি আমাৰ বড়োসকলে বেছি ভালকৈ ক্লিয়াৰ হোৱাটো ভাল, বা আমাৰ মুছলিম ভাইসকলেও নিশ্চয় সকলোৱে ৰাইজে। কিন্তু আফচুৱে কিন্তু আজিৰ দিনত BTR হৈছে বুলি খুব প্ৰচাৰ কৰি আছে। আৰু BTRত আপোনালোকে বহুতে চাকৰি পাব এনেকুৱা কৈ পেলাই কিছুমান উত্তৰ অঞ্চলত, বড়ো অঞ্চলত চাকৰি পাব আপোনালোকে। সেইটো কম একটা বিলাই আছে চাকৰি। এইটো দি 300 টকা, 200 টকা, ক'ৰবাত 500, ক'ৰবাত 1000 এনেকুৱা পইচা কালেকশ্যন কৰি আছে আফচুৱে। সেইটো বড়ো অঞ্চলতহে হৈছে, বেলেগ অঞ্চলত তাৰমানে BTR হৈছে আপোনালোকে চাকৰি পাব। এনেকুৱা আফচুৱে সেই ধৰণৰ প্ৰচাৰ কৰি আছে আজিলৈকেও। তো যেন এই চুক্তিত কোনো চেঞ্জ বা পৰিৱৰ্তন অহা নাই। এটাই বস্তু আমি ৱেলকাম কৰিব লাগিব, এইটো হ'ল NDFPয়ে অস্ত্ৰ চাৰেণ্ডাৰ কৰি পেলাই শান্তি চুক্তি কৰি পেলাই NDFP 4টা বোৰ্ডেও আজি মেইন ষ্ট্ৰীমত আহিল। তাৰমানে মূল ছ'চিয়েল ৰাইজৰ লগত একেলগে থাকি পেলাই কাম কৰিবলৈ আহিল। NDFPয়ে এই চুক্তিটো কৰিছে। সেইটোৱে আমাৰ ডাঙৰ এচিভমেণ্ট বা ডাঙৰ গেইন বুলি আমি ক'ব পাৰোঁ। আফচু আজি ছেপাৰেট ষ্টেটটো বাদ দি পেলাই ছেপাৰেট ষ্টেটৰ নামত আন্দোলন নকৰিম বুলি কৈ পেলাই আৰু আমি আন্দোলন নকৰিম, আমি আন্দোলন প্ৰত্যাহাৰ কৰিলে ইয়াৰ নামত আজি ছেপাৰেট ষ্টেটৰ নামত আজি আফচুৱে নতুনকৈ আৰু আন্দোলন কৰিব নোৱাৰে। সেইটো বাদ দি আজি NDFPৰ লগত একেলগে শান্তি চুক্তি চহী কৰিছে। কিন্তু একো নাই, একো বস্তু নতুন অহা নাই। আৰু এই চুক্তিৰ দ্বাৰা দি আমি যে নতুনকৈ কিবা পাইছো সেইটো নহয়, খালি এই শান্তি। আমাৰ মাজতে এই অস্ত্ৰধাৰী সংগঠন নাই বড়ো সমাজত। এইটো বিৰাট ডাঙৰ চুক্তি, ডাঙৰ এচিভমেণ্ট, ডাঙৰ কিবা বুলি আমি ক'ব পাৰোঁ। বড়ো সমাজত NDFP 4টা বোৰ্ডে অস্ত্ৰ লৈ পেলাই ৰাইজৰ কাৰণে আন্দোলন কৰি আছিল। বহুত বছৰ আন্দোলন কৰি আছিল। সেইদিনা জানুৱাৰী 27 তাৰিখত ইহঁতে শান্তি চুক্তি কৰিলে। শান্তিৰেহে চুক্তি। এই শান্তি চুক্তিত আফচু আজি আহি পেলাই একেলগে NDFPৰ লগত চুক্তিত আহিছে। ভাল কথা, আমি আদৰণি জনাইছোঁ। কিন্তু চুক্তিৰ দ্বাৰা যদি কিবা চেঞ্জ বা কিবা আনিছে এইটো নহয়। কিবা আনিব পাৰিলে হয়, যদি ভালকৈ
আলোচনা কৰি পেলাই কৰিলে হ'ল আফচোচ একো নালাগে চুক্তি কৰিব পাৰিলে হয় তাৰমানে এনেকুৱা হৈছে NDP লগতো মই বহুত দিনৰ পৰা মই চেষ্টা কৰি আছো চৰকাৰৰ লগত যে NDP লগত আলোচনা কৰি পেলাই চুক্তি কৰিব লাগে আৰু মই 6-7 মাহ আগৰ পৰা মই কৈ আছো 100% NDP লগত চুক্তি হ'ব অতি সোনকালে এইখিনি কথাটো মই বহুত বাৰ কৈ আছো সেই হিচাপত চুক্তিটো যেতিয়ালৈকে ফাইনেল পজিশ্যনত আহিল তেতিয়া আফচোচ কি কৰিছে তেতিয়ালৈকে আমি শেষ হ'ব NDP 4টা বোৰ্ডে যদি চুক্তি কৰে আমাৰ অৱস্থাটো কি হ'ব সেইকাৰণে ইহঁতে চাৰেণ্ডাৰ কৰি পেলাই ভাৰত চৰকাৰৰ ওচৰত আৰু অসম চৰকাৰৰ ওচৰত চাৰেণ্ডাৰ কৰি পেলাই চাৰেণ্ডাৰ কিটো কৈছে যে ছেপাৰেট ষ্টেটৰ নামৰ আমি আৰু জিন্দগী আন্দোলন কৰিম এনেকুৱা চাৰেণ্ডাৰ কৰি পেলাই চুক্তি কৰিলে তো ভাৰত চৰকাৰৰ কাৰণে খুব ভাল এইটোতো আসাম চৰকাৰৰ কাৰণে ভাল আপুনি আজি যদি ছেপাৰেট ষ্টেটটো বাদ দি পেলাই NDP লগত শান্তি চুক্তিত যদি আহিব বিচাৰে আহব ক'ব লগা একো নাই কিন্তু ইহঁতে চুক্তিৰ নামত বহুত বস্তু বাৰ্গেনিং কৰিব পাৰিলে হয় কিন্তু একো বাৰ্গেনিং কৰা খালি PTAD বৰ্ডাৰ টেৰিটৰিয়েল এৰিয়াছ ডিষ্ট্ৰিক্ট আছিল আমাৰ চুক্তিটো এইটোকে লৈ পেলাই এটা কাউন্সিল বৰ্ডাৰ টেৰিটৰিয়েল কাউন্সিল BTC এইবাৰ কাৰণ সেইটোৱে আনিছে BTR এই যিটো কাটি পেলাই আৰ লিখিছে চুক্তি সেইটো কিন্তু যদি সেইটো আৰ BTR হ'ব লাগে তেতিয়াহ'লে আসাম এছেম্বলিত পাছ কৰিব লাগিব আসাম কেবিনেটত পাছ কৰিব লাগিব পাছ কৰি পেলাই দিল্লীত পাৰ্লিয়ামেণ্ট আৰু ৰাজ্যসভাত পাছ হ'ব লাগিব পাছ হৈ পেলাই সেইটো ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰত সংবিধানত এটা এমেণ্ডমেণ্ট আনিবৰ কাৰণে এই প্ৰচেছটো লাগে আৰু প্ৰেচিডেণ্টে চহী কৰিব তেতিয়াহে BTR হ'ব আজিলৈকেও BTR হোৱা নাই কিন্তু ইহঁতে কৈ আছে BTR কিন্তু ইয়াৰ ওপৰত যদি ভাৰত চৰকাৰে বিল আনে তেতিয়া আৰ হ'লেও BTCটো BTC এই ৰিজনটো লৈ পেলাই এই অঞ্চলটো লৈ পেলাই এডমিনিষ্ট্ৰেটিভ কাউন্সিল এইটোকে বৰ্ডাৰলেণ্ড টেৰিটৰিয়েল কাউন্সিল বুলি কয় সেই অঞ্চলটো লৈ পেলাই এটা কাউন্সিল আগত BTAD বৰ্ডাৰলেণ্ড টেৰিটৰিয়েল এৰিয়াছ ডিষ্ট্ৰিক্ট বুলি কৈছিল এটা এৰিয়াছ ডিষ্ট্ৰিক্ট আৰু ৰিজন মিনিংটো প্ৰায় ছেম ৰিজন যদি হয় আসাম এছেম্বলিত পাছ হ'ব লাগিব দিল্লীত ৰাজ্যসভা আৰু লোকসভাত পাছ কৰিব পাৰিব লাগিব তেতিয়াহে সেইটো আৰ হ'ব কোনো বস্তু চেঞ্জ হৈ অহা নাই বৰঞ্চ ইহঁতে কি কৰিছে কি সোমাই দিছে আফচোচ এইটো বিৰাট ডাঙৰ হিষ্ট্ৰী থাকিব বৰ বেয়া হিষ্ট্ৰী বেয়া বুৰঞ্জী কৈ থাকিব সদায় যিটো আমি পাইছে BTC যিটো এৰিয়া লৈ পেলাই সেইটোকে খাটিব পাৰে বুলি চুক্তি কৰি আহিছে এইটো ভাল হ'ল এতিয়া যে কমিশ্যনটো বনাব আমি যিখিনি এৰিয়া পাইছে আমি বঢ়াবহে লাগিছিল হয় না নহয় এতিয়া বঢ়াবহে লাগিছিল এৰিয়াটো কিন্তু ইহঁতে কমাবৰ কাৰণেহে লাইন এটা লগাই দিছে যে কমিশ্যন বহাই পেলাই কিছুমান গাঁৱতো যোনে থাকিব ইচ্ছা আছে থাকিব পাৰিব যোনে বাহিৰত যাব ইচ্ছা আছে যাব পাৰিব বুলি এইটো ভাল হ'ল আমাৰ কাৰণেতো ভাল পোৱা যেন আপোনালোকেও ইফালে হয়তো কিছুমান এৰিয়াত হিয়াৰিং আহিব মানে কি বুলি কয় হিয়াৰিংটো এনে আলোচনা কৰিবলৈ আহিব আপোনালোকৰ লগত হয়তো বৰ্ডাৰ এৰিয়া অঞ্চলত আপোনালোকে BTC থাকিব বা ইফালে যাব এনেকুৱা কমিটিবিলাক আহি পেলাই সুধিব পাৰে এনেকুৱা এইটো সময় আছে এতিয়াও কমিশ্যন বনাব নিশ্চয় ইলেকশ্যনৰ পিছত বা আগত এইটো ইলেকশ্যনটো আমাৰ এপ্ৰিলত হ'ব
এতিয়া সময়টো নাই ইলেকশ্যনৰ পিছত হ'ব পাৰে এইবিলাক কমিটি কমিশ্যনটো এইটো খুব বেয়া আমাৰ বড়ো জাতিৰ কাৰণে এইটো বেয়া হিষ্ট্ৰী কিন্তু ইহঁতে এইটোকৈ মানে বড়োলেণ্ড ছেপাৰেট ষ্টেট কৈছে বুলি প্ৰচাৰ কৰে ক'ত ছেপাৰেট ষ্টেট হৈছে কিন্তু একেই আছে ময়ে চিগৈ আছে দেখোন হা না কোনোবা কৈছে কিবা পৰিৱৰ্তন দেখিছে একোতো দেখা নাই আগত যেনেকে আছে এনেকে আছে কিবা মইতো কিবা হ'ব লাগিছিল BTCটো স্ক্ৰেপ হ'ব লাগিছিল এই চুক্তিৰ দ্বাৰা দি BTCটো ভাঙিব লাগিছিল ভাঙা নাই যে এতিয়াও চিপ হৈ আছে মই যদি নতুন কিবা আনিলে হয় BTCৰ ওপৰত তেতিয়া BTC ভাঙি পেলাই ময়ো চিপ নাথাকিলে হয় ভাঙি পেলাই নতুন চৰকাৰ ইলেকশ্যন হৈ পেলাই ইণ্টাৰভিউ কৰি পেলাই চৰকাৰ বনালে হয় মোৰতো আছে এতিয়াও চুক্তি হোৱাৰ পিছতো আৰু আমাৰ ইলেকশ্যনটো সময়মতে হ'ব এপ্ৰিল মাহত বিহুৰ আগে আগে আমি চিন্তা কৰিছোঁ আলোচনা কৰি আছোঁ বিহুৰ আগে যদি কৰিব পাৰে বেছি ভাল যে হওক সেইখিনি চুক্তি বুলি একো নতুন বস্তু অহা নাই কোনো নতুন বস্তু অহা নাই খালি এটাই আমাৰ লাভ সেই যে BTC অঞ্চলত যে বস্ত্ৰধাৰী অৰ্গেনাইজেশ্যন আৰু নাই বড়ো সমাজত বিৰাট ভাল হ'ল এইটোৱে বেলেগ একো আমাৰ সমাজত একো লাভ হোৱা নাই মেক্সিমাম বড়োসকলেহে কিবা হৈ আছে বড়োলেণ্ড পাইছে বুলি বড়োলেণ্ড পাইছে বিখ্যাত হৈছে বুলি এইবিলাক কথা মই বড়ো ভাষাতে ভালকৈ যদি ক'ৰবাত বুজাবলৈ সুবিধা পায় আৰু বেছি ক্লিয়াৰ হ'ব বড়োসকলে আমাৰ বড়োসকলে এতিয়াও মানে কনফিউজন বিখ্যাত হৈছে বুলি কি বিখ্যাত ক'ত হৈছে যদি হ'ব লাগে পাৰ্লিয়ামেণ্ট আৰু ৰাজ্যসভাত পাছ হ'ব লাগিব আসাম এছেম্বলিত পাছ হ'ব লাগিব আসাম কেবিনেটত পাছ হ'ব লাগিব এগ্ৰিমেণ্ট কৰি আনিছে হয় BTR বুলি একটা এগ্ৰিমেণ্ট এইটো এক্সিকিউট হোৱা নাই এনে কৈ থাকিলেও BTR হৈছে চাকৰি পাব কম দি পেলাই পইচা কালেকশ্যন কৰি এইটো কি হ'ল চাকৰি পাব বোলে এইফালেও কৰিছে কি জানে বড়ো এৰিয়াত কৰবা BTR পাইছে চাকৰি পাব 300 টাকা 500 টাকা 1000 এইবিলাক কিয় কৰে আচলতে আমাৰ মানুহবিলাক কিয় বুজি নাপায় বিৰাট আফচোচ লাগে এনেকৈ মানে আমাৰ ৰাজ্য এনেকুৱা 500 টাকা দি মই যদি চাকৰি পায় মই কিয় নিদিব কিন্তু এনেকুৱা চাকৰি নহয় চাকৰি নাপায় এনেকুৱা চাকৰি নাপায় চাকৰি হ'ল যেনিবা NDFB আমাৰ ৰিহেবিলিটেশ্যন NDFB সকলে আমাৰ আৰ্মছটো লে ডাউন ইয়াৰ কাৰণে যিসকলে CRP আৰ্মি বা SSB